Hey guys, কি খবৰ সকলোৰে খবৰ ভালে আৰু আমি এতিয়া যাব ওলাইছো দিগন্ত আৰু মই মানে কি গুৱাহাটী যাম আৰু মানে কি দিগন্তৰ বাইকখনৰো প্ৰব্লেম মানে কিবা বেয়া হৈছে এইবোৰ যন্ত্ৰপাতি লৈছো বাইকখন আছে মায়ামত আৰু মায়ামত দেখুৱাই মানে কি এই বস্তুখিনি দি আৰু দিগন্তৰ বাইকৰে কিছু বস্তু আৰু গুৱাহাটীৰ পৰা আনিব যাম আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু ময়ো বেলেগ কাম এটাত গৈ আছো সেইখিনিও চাব পাৰিব আপোনালোকে এই ভিডিঅ'টোত বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মানে আমাৰ গুৱাহাটীত যোৱা বহুতে কাম এটা দুটা কাম নহয় বহুত কাম আছে কাৰণ দিগন্তৰ বাইকখন এক্সিডেণ্ট হয় বহুত দিনৰ পৰাই পৰি আছে গেৰেজত তাকে বস্তু কিছুমান আনিব যাম চাওক এখন দিগন্তৰ বাইক হয় দিগন্তৰ দেখিছেনে এতিয়া মানে কি আমি যাম এতিয়া গুৱাহাটী আৰু গুৱাহাটীত কি কি বস্তু লাগে সকলোবোৰ মেকানিকৰ পৰা গেৰেজৰ মেকানিকৰ পৰা চব হেৰি কৰি ল'ম সুধি পুচি ল'ম আৰু তাৰপিছত গৈ আছো এইখনে হ'ল মানে কি দিগন্তৰ যোন বাইকখন য'ত মানে কি ভাল কৰিবৰ কাৰণে দিছে গেৰেজখন এই বাইকৰ বস্তু দিগন্তৰ বহুত বেয়া হৈছে এইবিলাক দেখিছিলে এইটো টিটো বা এই লকটো চব মানে কি বেয়াই আৰু এইটো কি হৈছে ভাই এইটো বেয়া হৈ গ'ল এই মানে লছ বৃহৎ খাটিয়া লছ হৈছে এইটো বেগত ভৰাই লৈ ৰ'ব কিনি ললো হেলমেট আৰু এতিয়া গুদাম আমি গুৱাহাটী দিগন্ত আৰু মই দিগন্ত ভাই হ'ল কেনেকৈ ৰেষ্টুৰেণ্টটো এতিয়া এই কোন নামটো কৈ দিয়া আৰু এটা এই বিল্লু এক্সিডেণ্ট কৰিছে কি ক'ব ভাই মানে কি লগৰ ল'ৰা না বস্তু নিদিলেও বেয়া পাব আৰু দিয়াৰ পাছত বেয়া কৰি দিলে বেয়া লাগে বহুত গমে পায় আপোনালোকে আৰু তাকে কিবা কিনি কৰি হ'লেও নিজৰ বাইক যিহেতুকে ভাল কৰিব লাগিব আৰু তেওঁলোকে দিগন্তৰ ভাল কৰিব আৰু কি কৰক আহি পালো গুৱাহাটী আৰু গুৱাহাটী মানে কি যান জঁট সকলোবোৰ মানে কি ঠেলা হেঁচা ঠেলা কৰিয়ে ঘূৰি ফুৰে মানুহবিলাক আৰু গমে পায় এখন অসম হয় ভাই অসম আৰু অসমৰে এখন ডাঙৰ মহানগৰ হ'ল গুৱাহাটী আৰু এই গুৱাহাটীতে চাওক না কিমান ঠেলা হেঁচা মানে কি বেলেগ বাহিৰা দেশবিলাকত যেনেকুৱা মানে কি ট্ৰেফিক জামবিলাক মেইনটেইন কৰে ঠিক সেইদৰে আমাৰ এই গুৱাহাটীত বা সমগ্ৰ অসমত বুলি ক'ব পাৰি জামবোৰ ট্ৰেফিক জামবোৰ মানে কি মেইনটেইন কৰিব নোৱাৰে আৰু চাওক স্কুটিখনৰ আগত এটা সৰু বাচ্ছা আছিল সি মানে কি এটা বেলেগ এটা ৰিয়েকশ্যন দিছে ভাল লগা আৰু পিছৰ ছোৱালীজনীয়ে মানে মই ভিডিঅ' কৰি থকাৰ কাৰণে লাজ কৰিছে সেই ভাই লাজ কৰিব নালাগে দে মানে কি মই এইগিলা কাম কৰি মই বহুত ভাল পাওঁ এই ভিডিঅ' চিডিঅ' কৰি কেনে আৰু সেইটো কাৰণে মায়ে এই হাঁহিব নালাগে দে আজি কি মানে মই চবতে কি জামে পাই যাই থাকিম নেকি চাওক না ক'ত জাম নাই ক'ত চানমাৰি নাৰেংগীত অকণমান জাম পোৱা নাছিলো কিন্তু চানমাৰিৰ পৰা আহি এই বামুণী মৈদাম পালোহি এই বামুণী মৈদামতো এই ইমানে যাম চাওক একদম ঠেলা হেঁচা আৰু এই ঠেলা হেঁচাৰ মাজেদি আমি যাব লাগিব ভৰলু বল আমি যাম ভৰলু বল তাৰে পাছত যাম আৰু ক'ৰবাত কিনো গোটেই দিনটো আছে দেখোন গুৱাহাটীখনতো একেবাৰে সৰু সুৰা নগৰ নহয় মহানগৰ হয় ভাই আহি পালোহি লাচিত ঘাট আৰু এই লাচিত ঘাট আৰু উত্তৰ গুৱাহাটীৰ সংযোগী এখন দলং বৰ্তমান হৈ আছে হোৱা নাই ঘৰতো এটা বিশেষ কাম আছিল আৰু কামটো মানে কি আমি কৰিলো কৰাৰ পাছত আমি আহিলো ফেঞ্চি বজাৰ কাৰণ ফেঞ্চি বজাৰ এইটো কাৰণে আহিলো দিগন্তৰ বাইকৰ লগটো যে মানে কি চাবি নোহোৱা হৈ গৈছিল সেইবাবে চাবি কিনিব বৰ্তমান আছো ফেঞ্চি বজাৰৰ মাজত আৰু মোৰ বাইকৰ মানে কি হেৰি হৈছে চাবি পাত অলপ বেয়া হৈছে সেই তাকে চাবি বনাবৰ কাৰণে গৈছো চাবিটো মানে কি বনাই লওঁ ধুনীয়া কৰি আৰু তাৰে পাছত দেখুৱাই আছো কেনেকুৱা ধৰণৰ চাবি বনাব যদি আপুনি ফেঞ্চি বজাৰত আহে বা গুৱাহাটীত আহে তেতিয়াহ'লে এইবোৰ চাবিৰ দোকান হওক বা সৰু সুৰা বস্তুবোৰ যিবোৰ ইম্পৰ্টেণ্ট বস্তু আমাৰ মানৱ জীৱনত প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে মানে কি ইয়াতে চল্ভ কৰিবৰ কাৰণে আহিব পাৰে যেনেকুৱা চাওক এইবোৰ যত যিমান চাবি লাগে তলা চাবিৰ হওক বা বাইকৰ গাড়ীৰ সকলো চাবি
ইয়াতে মানে কি পায় আৰু ইয়াতে বনাই পেলাই ধুনীয়াকে ঘৰত লৈ যাব পাৰে। ইহঁতে কোনো 2 নম্বৰী কাম নকৰে, ধুনীয়াকে চকুৰ আগতে জোখ মাখ লৈ ধুনীয়াকে আপোনাক হাতত দি দিব, দি লগালগ আপোনাৰ বাইকত বা তলাটোত মানে কি খাইছে না নাই গোটেইবোৰ কাম সিহঁতে হেৰি ক্লিয়াৰ কৰি দিব আৰু পিছত যদিও বোলে প্ৰব্লেম কৰে ইহঁতৰ ওচৰত লৈ আহিলে সলভ কৰি দিব। গাইজ দিগন্তৰ যে এই বাইকৰ লকটো যে বেয়া হৈছিলে তাৰে মানে কি চাবিটো বনালো আৰু এতিয়া ধুনীয়া মানে কি ভাল হৈ গ'ল। গমে পাইছে বাইকখন কি গতি হৈছে আৰু এতিয়া আৰু বেলেগ কিবা কিনি চাবিও আমি বনাব দিছিলো, বনালো, বনাই আমি এতিয়া যাব লাগিব ঘৰ মানে কি আৰু কিবা কিনি বস্তু কিনিম, সকলোবোৰ চাই থাকক এই ভিডিঅ'ত শেষলৈকে। চাওক ৰাজস্থানৰ মানুহ আহি আমাৰ গুৱাহাটীত কাম কৰে, কিন্তু আমাৰ অসমৰ মানুহ গুৱাহাটীতে কাম কৰিব পাৰে কিন্তু বেলেগ ৰাজ্যত গুচি যায় কাম কৰিবৰ কাৰণে কিবা সহজ পাব বুলি, কিন্তু বাহিৰৰ মানুহ আহি অসমত কাম কৰে। ভাবক চাবি তাবি বনোৱা হ'ল দিয়ক আৰু এতিয়া মানে কি আমি ঘৰত যাম, এন্ধাৰো হ'ল আৰু এই ভাই আমাক চাবিটো বনাই দিলে। নামটো কি ভাই? আকৰাম হুছেইন। ঘৰ ৰাজস্থানৰ পৰা আহি আমাৰ গুৱাহাটীত এই চাবিৰ কাৰবাৰ কৰি আছে, চাবি বনোৱা কাৰবাৰ। এতিয়া যাব লাগিব আমি মানে কি লাখটকীয়াৰ ফালে যাম বুলি ভাবি আছো আৰু লাখটকীয়াত মোবাইলৰ যিকোনো বস্তু ধুনীয়া সুলভ মূল্যত পোৱা যায় আৰু সেইটো কাৰণে আমি মোবাইলৰ দোকান এখনত যাম আৰু গৈ গমে পাই মোৰ এই পুৰণা যোনটো লক্ষী মোবাইল সেই মোবাইলটো বেটাৰীটো কিবা বেয়া হৈছে আৰু বেটাৰীটো ভাল কৰিব পাৰে নেকি চাও ৰ'ব। গাইজ ট্ৰেইনত মানে কি এনে ৰখি গলো ৰেল গেটটোত, ট্ৰেইন চেইন নাহিল, এনে ৰখালে মন গ'ল চাগে ৰখাই দিলে আৰু এতিয়া গৈ আছো আমি লাখটকীয়াৰ ফালে আৰু মোৰ মানে গমে পাই মোৰ যোনটো মোবাইল আছিল সেই আগৰ পুৰণা মোবাইলটো মানে বেটাৰীটো বেয়া হৈছে আৰু বেটাৰী এটা কিনি ল'ব লাগিব, নহ'লে এটা মোবাইলত সকলোবোৰ কাম কৰা সম্ভৱ নহয়। সেইটো কাৰণে আহি পালো এইটো মেইন ৰাস্তাটো আৰু ইয়াৰ পাছত গৈ আছো, চাই থাকক মোৰ বেটাৰী কিনিম দিছো ৰ'বক মোবাইলটো অপাৰেশ্যন কৰিবলৈ আৰু কি হয় চাই থাকক এই ভিডিঅ'টোত। মানে কি মোৰ মোবাইলটো বেয়া হোৱাৰ পৰা বহুত বেয়া লাগে। গাইজ এইটো মানে কি অৰিজিনেল বেটাৰী আছিল যে সেইটো কাৰণে 5 বছৰ গৈছিল। 2017 চনত মই মোৰ মোবাইলটো লৈছিলোঁ Lenovo K8+ আৰু আজি 2022 চন, তেতিয়াহ'লে মানে কি আছিল, এতিয়া বৰ্তমান বেয়া হৈছে আৰু চেঞ্জ কৰি দিব বোলে। গাইজ মোৰ এটা বৰ দুখৰ কথা দিয়ক, মানে কি গুৱাহাটীত আহিলো মোবাইলটো ভাল কৰিম বুলি, কিন্তু মোবাইলটো ভাল কৰিব নোৱাৰিলে মেকানিকজনে, মানে এদিন লাগিব বুলি কৈ আছে সিহঁতে আৰু এদিন মই মোবাইলটো ইয়াত থৈ যোৱাটো বহুত অসম্ভৱ কথা, সেইটো কাৰণে লৈ আহিলো। গোটেই গুৱাহাটীখন ঘূৰি পাকি আহি পালোহি ফৰেষ্ট গেট আৰু এই ফৰেষ্ট গেটত মানে কি খাব লাগিব আমি কিবা কিনি, কাৰণ দিনটো একো খোৱাই নাই গমে পাইছে, বহুত ভোক লাগিছে। আহি পালো হোটেল আৰু হোটেলত কিবা অৰ্ডাৰ দিয়েই ভাই, অৰ্ডাৰ কৰিছিলে পৰঠা আৰু পৰঠা আহি পালে মানে কি খাই লৈ ৰ'ব, সেই বহুত ভোক লাগিছে আৰু এই খাই বৈ লোৱাৰ পাছত মই ভিডিঅ'টো সামৰণি মাৰিম। ভিডিঅ'টো কেনে পালে সকলোৱে ক'ব না, আহি অলপ ক'বচোন, মোকো উৎসাহ দিয়ক অলপ। চাওকচোন চাওক কি মজা খোৱা বোৱা হৈ গ'ল দিয়ক আৰু এতিয়া আমি ঘৰত যাম। এখন আমাৰ বাইকখন আৰু বন্ধুসকল, যিহেতুকে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। চাই থাকক ধ্ৰুৱ ব্লগছ।